নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চয়নিকা বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল CB আছামিজ গাৰ্ললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ এটি স্বৰচিত কবিতা। কবিতাটো যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব কবিতাটো আপোনালোকৰ কেনে লাগিলে। যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে বলক মই মোৰ কবিতাটো আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম কান্দোনৰ অনুনাদ। চৌদিশে আজি কান্দোনৰ অনুনাদ শুনিছোঁ। মৰুদ্যান হৈ গৰজি থকা মহামাৰী আজি কালকল্প হৈ আহিব লাগিছে। ক্ষমতাৱন্ত বিকাৰ আজি মানৱৰ দেহত শিলাবৃষ্টি হৈ সৰিব ধৰিছে। মৃত্যুৰ ক্ষণ আজি যিমানেই ওচৰ চাপি আহিছে, সিমানেই শাপগ্ৰস্ত জীৱনৰ কান্দোনৰ চিৎকাৰ অনুনাদৰ তীব্ৰোত্তক হৈ সৰিছে। মমতাময়ী ধৰণীৰ বেদনাক্লিষ্ট মানৱ আজি যেন একোজন ভিত। হাস্যকাতৰ মুখৰ হাঁহি আজি ক্ষণস্থায়ী। কাশ্যপীৰ সন্তানো আজি মৃত্যুৰ শয্যাত। তথাপিও জানো লালসাত বন্দী মানৱে বুজিছে কালকল্পৰূপী এই মহামাৰী কিমান ভয়ংকৰ। এফালে বহুতে বুজিও আজিও অবুজনৰ ভাও ধৰিছে, আৰু আনফালে আপোনজনৰ মৃত্যুত বহুতৰ কান্দোনৰ অনুনাদে পৃথিৱী কঁপাই তুলিছে। ধন্যবাদ।